ডিঙত যিটো ঘটনা সংঘটিত হ'ল এইটো এটা বৰ্বৰোচিত ঘটনা। মোৰ গৰিহণা দিয়াৰো ভাষা নাই। এগৰাকী কণমানি কিশোৰীক কেইবাটাও পাখণ্ডই দলবদ্ধ ধৰ্ষণ কৰাৰ খবৰ আহিছে। মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, যদিও আকৌ কৈছোঁ মোৰ গৰিহণা দিবলৈ চাগে কম ভাষা, মানে তীব্ৰ ভাষা বুলি ক'বলৈ আৰু আগত কিবা ক'ব লাগিছিলে মই ইমানখিনি নাজানো। মানে তীব্ৰ গৰিহণাৰে ভাষা দিছোঁ বুলি, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বুলি ক'লেই মোৰ যিটো অন্তৰৰ উষ্মা সেইটো প্ৰকাশ কৰিব পৰা নাই মই। গতিকে মোৰ এই ক্ষেত্ৰত ক'বলৈকে মই শব্দ বিচাৰি পোৱা নাই। ইমান বেয়া ঘটনা, এজনী ছোৱালীক পিছে পিছে বিচাৰি যদি এই পাখণ্ডকেইটাই আক্ৰমণ কৰিছে, অত্যাচাৰ কৰিছে, ধৰ্ষণ কৰিছে, ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয়কৈ হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টুইট যোগে জনাইছে যে দোষীক ৰেহাই দিয়া নহ'ব। এটা কথা অসমবাসীক ক'ব খোজোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন এই জঘন্য ঘটনাৰ কাৰণে যি কৰিব লাগে, যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব। আৰু আকৌ কৈছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কোনোৱে এনেকুৱা বেয়া কৰ্ম কৰি সাৰি নাযায়। কঠোৰৰ পৰা কঠোৰ শাস্তি নিশ্চয়কৈ দোষীৰ বিৰুদ্ধে বিহা হ'ব। ডিঙত যিটো ঘটনা সংঘটিত হ'ল এইটো এটা বৰ্বৰোচিত ঘটনা। মোৰ গৰিহণা দিয়াৰো ভাষা নাই। এগৰাকী কণমানি কিশোৰীক কেইবাটাও পাখণ্ডই দলবদ্ধ ধৰ্ষণ কৰাৰ খবৰ আহিছে। মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, যদিও আকৌ কৈছোঁ মোৰ গৰিহণা দিবলৈ চাগে কম ভাষা, মানে তীব্ৰ ভাষা বুলি ক'বলৈ আৰু আগত কিবা ক'ব লাগিছিলে মই ইমানখিনি নাজানো। মানে তীব্ৰ গৰিহণাৰে ভাষা দিছোঁ বুলি, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বুলি ক'লেই মোৰ যিটো অন্তৰৰ উষ্মা সেইটো প্ৰকাশ কৰিব পৰা নাই মই। গতিকে মোৰ এই ক্ষেত্ৰত ক'বলৈকে মই শব্দ বিচাৰি পোৱা নাই। ইমান বেয়া ঘটনা, এজনী ছোৱালীক পিছে পিছে বিচাৰি যদি এই পাখণ্ডকেইটাই আক্ৰমণ কৰিছে, অত্যাচাৰ কৰিছে, ধৰ্ষণ কৰিছে, ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয়কৈ হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টুইট যোগে জনাইছে যে দোষীক ৰেহাই দিয়া নহ'ব। এটা কথা অসমবাসীক ক'ব খোজোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন এই জঘন্য ঘটনাৰ কাৰণে যি কৰিব লাগে, যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব। আৰু আকৌ কৈছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কোনোৱে এনেকুৱা বেয়া কৰ্ম কৰি সাৰি নাযায়। কঠোৰৰ পৰা কঠোৰ শাস্তি নিশ্চয়কৈ দোষীৰ বিৰুদ্ধে বিহা হ'ব।